মোর বিয়া আর পুতিতে কি করে কি নকরে কবা নরাইছে ইটি আমার পেটলি পুরা নারকতা পুরা নারকতা হয়ে গেল ইটা নার নিব ইটা পুরা পাগড়ি সাগড়ি মারি লইছি জয় শ্রীরাম জয় শ্রীরাম নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ গাইজ সকলোৱে গম পায় কালি হৈছে উৰুকা তো উৰুকাৰ আগাৰ দিনা আজি আমি ভেলাঘৰ পুঁজি বনাম ভেলাঘৰ নহয় ভেলা পুঁজি বনাম তো আপোনালোকে একদম ভিডিঅ'টো চাই থাকিব আমাৰ এই লিলুকেইটাই আমাৰ মোৰ ভিডিঅ'ত থাকিব এইবাৰ আৰু চাওকচোন কেনে কৰিব ধৰিছে এখন তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কৈ দিয়ে একবাৰ আৰম্ভ যোৱাৰ আগে আগে আমাৰ মাক দেখালেও মাতটো গমেই পায় পেংক্ৰিয়াছ বেমাৰ তো এতিয়া আমি নাৰ কাটিব যাম আমাৰ এইকেইটা লিলিপুত দে কৌ ভেলাঘৰক চিন্তা কৌ বলক এতিয়া ভেলাঘৰক চিন্তা আমি নাৰ কাটিব যাওঁ এতিয়া আমি গৈ আছোঁ নাৰ কাটবা পথাৰত মোৰ বিয়া আৰু পুতিতে কি কৰে কি নকৰে কবা নৰাইছে এইকেইটা দাউৰি আছে তোৰে লাহে লাহে খোজ কঢ়াৰ হেৰিয়ে নাই গাইজ নাৰ কটাৰ আগে আগে সদু অসমবাসীক কি ক'ব লাগে কৌ সদু অসমবাসীক সদু অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ এতিয়া ভেলাঘৰক চিন্তা আমি হৰিবল নহয় নাৰ কটা আৰম্ভ কৰোঁ দে কৌ এয়া চাওক এক কাচি কাণেদি দেখুৱাই দিছোঁ এতিয়া আমাৰ নাৰ কটা আৰম্ভ কৰলাক আমাৰ লিলিপুত কেইটাই এইকেইটা মোৰ সংগ এই দুটা চাওক এই দুটা ভেলা পুঁজি বনাইছে এতিয়া আমি পথাৰত নাৰ কাটিছোঁ এই কৌ কেনে লাগছি হা এই একশক আমাৰ ইয়াৰ অহা বছৰ ইয়াৰ বিয়া কইনা ক'ত কৰোঁ হে হা মুখে মুখে তোৰ গলা বিয়া হা ও ইয়াৰ বোলে গলা বিয়া ক'ত বোলে বিয়া বোলে চাচোন গলা বিয়া বিয়া আমার পেটলি পুরা নারকতা পুরা নারকতা হয়ে গেল ইটা নার নিব ইটা পুরা পাগড়ি সাগড়ি মারি লইছি একদম ইভাগে আমার নিংনা এটা আমার নিংনা আর এটা হচ্ছে শিঙি মাছ এটোর নাম রেডি হয়েছি এয়া চক এইকেইটা ইয়াত নাৰৰ বজা আৰু মদটো হৈছে ডাঙৰ যিহেতু এখন লিলিপুত না তো বলক ইটা এই মাঘ বিহুক চিন্তে মাঘ বিহুক চিন্তে তো বলক এতিয়া আমি নাৰ বজা লওঁ জয় শ্ৰীৰামক চিন্তে গোটেই এটা লৈ লওঁ নাৰ মানে যি কওঁ সেয়ে কৰে আহোঁ তাৰমানে মুঠতে আহোঁ কৈ আছে কি যে আমাক ভিডিঅ'ত তুলিব লাগে বোলে মোৰ ভিডিঅ'ত তো সেইকাৰণে আজি নাৰ কটা আছে প্ৰতি বছৰে মোৰ লগত থাকে তো ভিডিঅ' কৰা নাছিলোঁ এবাৰ ভিডিঅ'ত বোলে আগ তুলিব লাগে তো কয় একবাৰ ভেলা পুঁজিক চিন্তে হৰিবল 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 এতিয়া চাওক তিনিওগুৰা ৰেডি এতিয়া মই ল'ম তাৰপিছত জয় শ্ৰীৰাম জয় শ্ৰীৰাম এতিয়া আমি লৈ যাই আছোঁ ভেলা পুঁজিটো বেছি ডাঙৰ নহয় না তো এইখিনিয়ে নাৰ কাটিলোঁ একদম সৰু ভেলা পুঁজি তো একদিনতে যিহেতু বনাম অকলে যিহেতু আৰু লিলিপুত কেইটা আছে আমাৰ এই আমাৰ ডুগুক চাওক ডুগুক ককাকে এতিয়া ছাগলৰ চানা আনবা গৈছে তোমাৰ দেউতা এতিয়া চানা আনবা গৈছে এই টাকা যাব না ই আৰু এলাখান কামত তাৰ হাত ইচ্ছা নাই কেৱল ককাকৰ লগত ঘূৰি ঘূৰি কি বগলী নচিয়ে আমি বাঁহ কাটিব আহিছোঁ আৰু মোৰ সহায়কাৰী কেইটা চাই লওক এইকেইটা সহায়কাৰী আৰু এইজনৰ নাম কি জানা নাযায় এইটো নাম আমাৰ বাহুবলী বাহুবলী আৰু আমাৰ ডুগুক চোৱা ডুগু এইটো ডুগু খঙতে দাউৰি আছে ডুগু
গাইজি কান্দি আছে ইয়াকি প্ৰথমে ভিডিঅ' কৰা নাই ঠিক আছে কান্দি আছে এতিয়া আমি বাঁহ কাটিম আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তামাম হ'ব তামাম ভিডিঅ' হ'ব কৈ দিয়া জয় শ্ৰী ৰাম। I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit. জাকৰি ল'ম এতিয়া আৰু এজন সদস্য বাঢ়ি গেল মোক সহায় কৰাৰ কাৰণে এইজনে প্ৰথম গাত আৰম্ভ কৰিলে এই চাওক ইয়াৰ নাম হৈছে আমাৰ কি কি বুলি মাতাই বাবুলি আৰু বাবুলাৰ আৰু বেলেগ নাম কি আছিল অঞ্চুমান আৰু কি নাম আছিল জকনামটো কৈ দি জকনাম নাই ইয়াৰ নাম হে বাহুবলি ই কিন্তু সেইকাৰণে ই বাল লাৰি আছে সদায় কামতে বাঘি ই কিন্তু আৰু বেছি বাঘ আমাৰ ইয়াৰ এইচা এই নামৰিবা এই ক'ত মাৰা ই আৰু আমাৰ ইয়াৰ মাৰাটোৱে এই ক'ত যা এই ক'ত দৌৰে ই চাচোন এই চা ক'ত দৌৰে চা ফাইনেলি ভেলাপুজি বনোৱা বা চাপুতি ফ্ৰেমটো বনোৱা হৈ গ'ল এতিয়া নাৰাবিলাক জাপিম আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিলে হ'ল এতিয়া আমাৰ আৰম্ভ হৈ গ'ল ভেলাপুজি বনোৱা ফাইনেলি হৈ গ'ল ভেলাপুজি বনোৱা চাওক এইটো হৈছে আমাৰ মিনি ভেলাপুজি যিহেতু মই অকলে না আৰু এই লিলিপুট কেইটা দি মই ভেলাপুজি বনালোঁ অলপ হ'লেওতো সহায় কৰিছে তো এইটো হৈছে আমাৰ মিনি ভেলাপুজি তো গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে কৈ দি কি কৰিব জোৰে কওঁ ছাবস্ক্ৰাইব কৰি দিব আৰু কি কৰিব লাগিব আৰু কি কৰিব লাগিব আৰু আকৌ নেকি বাকী আপোনালোকে যি কি নকৰক ছাবস্ক্ৰাইবটো কৰিয়ে দিব তো এতিয়া মাঘ বিহুক চিন্তে টাটা বাই বাই দি আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু আমাৰ এইকেইটাকো মোৰ ভিডিঅ' এটা দেখা পাব মাজে সময়ে আৰু দুটা নাই ভোক লাগছি না তো ভাত খাব গৈছি গোটেইকেইজনে তো এতিয়া টাটা বাই বাই